সদায় ৰাতিপুৱা 8 বজাত এজন 73 বছৰীয়া মানুহ তেওঁ কোনো ট্ৰেফিক পুলিচ নহয় আহি তেওঁ ৰাতি 10 বজালৈকে তাৰে ট্ৰেফিক চম্ভালে পৰম শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী মই হিমু এটা ঘটনা কল্পনা কৰক ৰাস্তাত এটা গাঁত আছে মানুহ এজন আহি আছে আৰু তেওঁ তাত পৰি তেওঁৰ হাত ভৰি ভাগি থাকিলে এতিয়া সেই ঘটনাটো ঘটি যোৱাৰ পিছত মানুহজনে এনেকৈ ভাবিব পাৰে যে মোৰ যিটোকে গাঁতত পৰি হাত ভৰি ভাঙিলে ইয়াৰ পিছত যি মানুহে আহে পৰক তাৰো হাত ভৰি ভঙা যাওক বা সেই মানুহজনে কথাটো উলটাকৈ ভাবিব পাৰে যে যিটোকে গাঁতত পৰি মোৰ হাত ভৰি ভাঙিলে আনৰ যাতে তেনেকুৱা নহয় তাৰ বাবে তেওঁ হয়তো বেলেগক সতৰ্ক কৰি দিব পাৰে যে ইয়াত এটা গাঁত আছে আপোনালোকে সাৱধানে খোজ কাঢ়িব বা তেওঁ সেই গাঁতটো যাতে শিল বালি মাটি দি গাঁতটো যাতে মাৰি পেলাব পাৰি পুতি পেলাব পাৰি তাৰ কাৰণে তেওঁ চিন্তা কৰিব পাৰে আপুনি কোন বিধৰ মানুহ সেয়া আপুনি নিজে চিন্তা কৰি চাব কিন্তু আজি ক'ব ওলাইছো এটা বিশেষ সত্য ঘটনা দিল্লীৰ শিলমপুৰ নামৰ ঠাইখনত সদায় ৰাতিপুৱা 8 বজাত এজন 73 বছৰীয়া মানুহ আহি তেওঁ ৰাতি 10 বজালৈকে তাৰে ট্ৰেফিক চম্ভালে কিন্তু তেওঁ কোনো ট্ৰেফিক পুলিচ নহয় অৰ্থাৎ তেওঁ সেই কামটোৰ বাবে কোনো দৰমহা নাপায় আৰু তেনেকৈ যোৱা 33 বছৰ তেওঁ সদায় ৰাতিপুৱা 8 বজাত আহি ওলায় আৰু সেই ভিৰ ভাৰ থকা দিল্লীৰ শিলমপুৰ নামৰ ঠাইখনৰ ট্ৰেফিক কণ্ট্ৰোল কৰি থাকে নিশা 10 বজালৈকে কিয় এই মানুহজনে এই কামটো কেনেকৈ কৰিব আৰম্ভ কৰিলে কিয় কৰিব আৰম্ভ কৰিলে যোৱা দিনবিলাকত এদিনো ছুটি নোলোৱাকৈ ৰ'দ বতাহ বৰষুণ আনকি কোভিডৰ সময়তো তেওঁ সদায় একে ৰুটিন ৰাতিপুৱা 8টা বজাত আকৌ ৰাতি 10টা বজালৈকে এই ব্যক্তিজনৰ এই ট্ৰেফিক কণ্ট্ৰোল কৰাৰ কাৰণে তেওঁৰ যিটো হাবিয়াস বা এই কামটোৰ প্ৰতি তেওঁৰ যিটো ডেডিকেশ্যন এয়া কেনেকৈ কিয় আহক জানো আমি তাৰ আৰৰ কাহিনী গংগাৰাম নামৰ মানুহজন আচলতে তেওঁ আছিলে পেছাত এজন টিভি মেকানিক টিভি মেৰামতি কৰা তেওঁৰ এখন দোকান আছিল আৰু সেই দোকানখনত তেওঁৰ একমাত্ৰ পুতেকেও তেওঁক সেই কামটোত সহায় কৰে আৰু সেইটো আছিল তেওঁলোকৰ জীৱন জীৱিকাৰ স্থলী এদিন তেওঁৰ তাত ট্ৰেফিক পুলিচৰ মানুহ কোনোবা আহিছিল অফিচাৰ কোনোবা আহিছিল আৰু তেওঁক ক'লে যে তুমিও ফৰ্ম এখন ভৰাই দিয়া ট্ৰেফিক পুলিচৰ চাকৰিৰ বাবে তেওঁ তেনেকৈ ফৰ্ম ফিলআপ কৰিলে কিন্তু চাকৰিটো কিবা কথাত নহ'ল চাকৰিটো নহ'লেও তেওঁৰ কিবা ভাল লাগি গ'ল যে এই কামটো কৰি খুব মজা লাগিব আৰু তেনেকৈ চাকৰি নোহোৱা স্বত্তেও চাকৰি চৰকাৰীভাৱে নোপোৱা স্বত্তেও সেই ব্যক্তিজনে ট্ৰেফিক পইণ্টত যোৱা আৰম্ভ কৰিলে আৰু তেওঁ পুৰণা কোনোবা বিষয়াৰ পোছাকে যিযোৰ পোছাক তেওঁৰ তাত ঢিলা হয় সেই পোছাকযোৰ পিন্ধিয়ে তেওঁ ট্ৰেফিক চম্ভালিব আৰম্ভ কৰিলে আৰু তেওঁ সেই কামটো খুব নিপুণ হৈ উঠিলে আৰু এইটো তেওঁৰ নিচা হৈ উঠিলে তেনেকৈ যায় কাম কৰে কোনো ধৰণৰ দৰমহা নোহোৱাকৈ কোনো ধৰণৰ চৰকাৰী স্বীকৃতি নোহোৱাকৈ তেওঁ সেই কামটো কৰি থাকিলে আকৌ ৰাতি 10 বজাত আহি আকৌ তেওঁ টিভি মেকানিকৰ দোকানখন খোলে আৰু টিভি মেৰামতি কৰা কাম কৰি থাকে কিন্তু এদিন তেওঁ সেই কামটোত যোৱা নাছিল অৰ্থাৎ ট্ৰেফিক চম্ভালিবৰ বাবে সেইদিনা তেওঁ নিজেই লোৱা যিটো দায়িত্ব সেই দায়িত্বটোত সেইদিনা তেওঁ যোৱা নাছিলে বেলেগ কামত কিবা ব্যস্ত আছিলে আৰু সেইদিনাই ঘটে এটা ভয়ংকৰ অঘটন সেইদিনা শিলমপুৰ পুলিচ পইণ্টত এটা দুৰ্ঘটনা সংঘটিত হয় আৰু সেই দুৰ্ঘটনাত মৃত্যু হয় এজন যুৱকৰ আৰু সেই যুৱকজন আন কোনো নাছিল সেয়া আছিল গংগাৰামৰ একমাত্ৰ পুত্ৰ আৰু পুত্ৰ শকত গংগাৰামৰ পত্নীৰো কেইদিনমান পিছত মৃত্যু হয় আৰু এই গোটেই ঘটনাটোৱে গংগাৰামক জোকাৰি থৈ যায় তাৰপিছতে তেওঁ আৰম্ভ কৰে তেওঁ কৰি থকা কামটোকে নতুন উদ্যমেৰে অৰ্থাৎ ইমান দিনে দৰমহা নোহোৱাকৈ তেওঁ যি ট্ৰেফিক পুলিচৰ কাম কৰি আছিলে সেই কামটোকে তেওঁ আগতকৈ বেছি নিষ্ঠাৰে কৰিবলৈ আৰম্ভ কৰিলে যাতে আৰু আন কোনো ল'ৰাৰ এনেদৰে এক্সিডেণ্টত মৃত্যু নহয় এনেদৰে দিন গৈ 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 এতিয়া তেওঁ 73 বছৰীয়া হ'ল মানুহে অৱসৰ লৈ ঘৰত বহি থকা সময় এতিয়াও গংগাৰাম সদায় ৰাতিপুৱা 8 বজাত আহি ওলায় আৰু ৰাতি 10 বজালৈকে ট্ৰেফিক নিয়ন্ত্ৰণ কৰে তেওঁৰ মতে তেওঁৰ ভাষাত যে ৰাস্তাত আহি থকা প্ৰতিজন ব্যক্তি তেওঁৰ পৰিয়ালৰ সদস্য সেই পৰিয়ালৰ সদস্যসকল যাতে নিৰাপদে নিজৰ লক্ষ্যস্থানত যাব পাৰে তাৰ বাবে ট্ৰেফিক নিয়ন্ত্ৰণ কৰাটো তাক সুচাৰুৰূপে আগবঢ়াই লৈ যোৱাটো যেন তেওঁৰ কাম সেয়া যেন তেওঁৰ দায়িত্ব তাকে তেওঁ পালন কৰি আহিছে যোৱা দিনবোৰত 2015 চনত তেওঁৰ পুত্ৰৰ মৃত্যু হৈছিলে এতিয়া 2025 চন চলি আছে প্ৰতিদিনে তেওঁ গৈ আছে তাৰ মাজতে কোভিড আহিছিলে লকডাউন হৈছিলে আৰু সেই সময়তো কিন্তু তেওঁ ট্ৰেফিক পইণ্টলৈকে যাবলৈ এৰা নাছিলে মানুহে কয় যে এতিয়া তেওঁ জিৰণি ল'ব লাগে ইমান বয়স হৈছে তেওঁ কয় যে জিৰণি ল'লে মোৰ বেমাৰ হ'ব মই যাওঁ মই সেই গাড়ীৰ হৰ্ণ চিঞৰ বাখৰ তাৰ মাজতে তেওঁ যেন এতিয়া অভ্যস্তত তাতে যেন তেওঁ প্ৰাণ বিচাৰি পায় দৰমহা নাই কিন্তু বিভিন্ন চৰকাৰী বিষয়াই হোক বা বিভিন্ন বেচৰকাৰী সংস্থাই হোক বিভিন্ন সময়ত তেওঁক মৰমেৰে শ্ৰদ্ধাৰে তেওঁক বহুত কিবা কিবি অনুদান দিয়ে বা এনেকুৱাও যে তেওঁ য'ত খাবলৈ যায় ধাবাতে হোক তেওঁৰ পৰা কোনেও পইচা নলয় চাহ খাবলৈ গ'ল চাহ দোকানী তেওঁৰ পৰা পইচা নলয় বাছত উঠিলে তেওঁৰ পৰা কোনেও ভাড়া নিবিচাৰে এনেদৰে এটা মৰমৰ পৰিৱেশৰ মাজত গংগাৰাম সাধাৰণভাৱে জীয়াই আছে মানুহক সহায় কৰিবৰ বাবে
গংগাৰামজী তেখেতৰ এই বিশেষ ব্যক্তিত্ব তেওঁৰ এই বিশেষ অভিযানে আপোনালোকক নিশ্চয় ভবাই তুলিব যে আচলতে মানুহ হিচাপে সমাজৰ প্ৰতি আমাৰ দায়িত্ব কি যে মোৰ লগত বেয়া হৈছে গতিকে দুনিয়া জাহান নামে যাওক মোৰ কি আহে যায় কিন্তু মোৰ লগত বেয়া হৈছে যাতে আনৰ লগত বেয়া নহয় তেনেকৈ চিন্তা কৰি চাব পাৰি নেকি ভাবিব চিন্তা কৰিব আকৌ লগ পাম জীৱন জিন্দাবাদ